টপ 5 হেডলাইন্স সংক্ষিপ্ত। 1. আজি অসমলৈ অনা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেশ। বিয়লি ভাগত গুৱাহাটীলৈ অনা হ'ব 7গৰাকীক। অনুৰাগী তথা ৰাইজে জুবিন গাৰ্গক সৰু সজাইত জনাব পাৰিব শ্ৰদ্ধাঞ্জলি। নিশা জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 2. নিশা ৰিণিকী ভূঞাৰ সৈতে জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে শোক সন্তপ্ত পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 3. জুবিন গাৰ্গৰ বিয়োগত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী পাপন প্ৰীতমৰ লগতে লুৰিণজ্যোতি গগৈৰ শোক প্ৰকাশ। শুকুৰবাৰে দিনৰ ভাগত ছিংগাপুৰৰ সাগৰতলীত অকাল বিয়োগক সাৱটি লৈছিল জুবিন গাৰ্গে। ইয়াৰ পিছতে দুখত ভাঙি পৰিছে সমগ্ৰ অসমবাসী। দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আদি কৰি শিল্পী সমাজৰ প্ৰত্যেকজন লোকে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। 4. ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত FIR দাখিল। মৰিগাঁও আৰক্ষী থানাত দাখিল কৰা হৈছে এই FIR। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যাম কানু মহন্তৰ বিৰুদ্ধে অধিবক্তা ৰাতুল বৰাই দাখিল কৰিছে এজাহাৰ। এজাহাৰত গুৰুতৰ অভিযোগ উত্থাপন কৰি কোৱা হৈছে যে শ্যাম কানু মহন্তৰ বাবেই জুবিন গাৰ্গৰ মৃত্যু হৈছে। আৰু জুবিন গাৰ্গৰ মৃত্যুত প্ৰতিক্ৰিয়া শ্যাম কানু মহন্তৰ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে অসমৰ জনতাৰ মাজত। আনকি ছিংগাপুৰত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যাম কানু মহন্তৰ বিৰুদ্ধে দাখিল কৰা হৈছে FIR। এই সন্দৰ্ভত এতিয়া শ্যাম কানু মহন্তই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ হঠাৎ সংঘটিত হোৱা এই ঘটনাটোক চাঞ্চল্যকৰ বুলি অভিহিত কৰে। শ্যাম কানু মহন্ত বৰ্তমান ছিংগাপুৰ অসামৰিক চিকিৎসালয়ত আছে আৰু ব্যক্তিগতভাৱে প্ৰয়োজনীয় সকলো ব্যৱস্থা পৰিচালনা কৰি আছে। এনে আৰু খবৰৰ বাবে ফলো কৰিবলৈ নাপাহৰিব আমাৰ পেজটো।